হ'ব কংগ্ৰেছ অহা 20 বছৰত কোনো নিৰ্বাচনতে নিজিকে এটা দুটা চিটত জিকে য'ত খিলঞ্জীয়া মানুহ বা অসমীয়া মানুহ নাই গতিকে বাকী গোটেই অসমত সেই পাৰ্টিকুলাৰ জেগাটো বাদ দি লয়াৰ আছামৰ পাৰ্টিকুলাৰ কেইটামান সমষ্টি বাদ দি অসমৰ কোনো সমষ্টিতে কোনো জেগাতে কংগ্ৰেছে অনাগত 20 বছৰত জিকিব নোৱাৰে কংগ্ৰেছে কৰা অপশাসন মানুহক কৰা অসন্মান মানুহক ঠগুৱা দুৰ্নীতি এইবিলাকৰ কাৰণে তুষ্টিকৰণ এইবিলাকৰ কাৰণে অসমীয়া মানুহে অসমক ভাল পোৱা মানুহে কেতিয়া আৰু কংগ্ৰেছক ভোট নিদিয়ে মই আকৌ কৈছোঁ কেইদিনমানৰ পৰা মই কৈ আছোঁ যিসকল মানুহে ভাৰতবৰ্ষক ভাল পায় যিসকল মানুহে অসমক ভাল পায় যিসকল মানুহে অসমীয়া শব্দটো ভাল পায় সেইসকল মানুহে কংগ্ৰেছক বেয়া পায় গতিকে মই আকৌ কৈছোঁ কংগ্ৰেছ দল অহা 20 বছৰলৈকে অসমত অপ্ৰাসংগিক হৈ ৰ'ব কংগ্ৰেছৰ জেগাখিনিত বেলেগ বেলেগ পাৰ্টি ইতিমধ্যে আহিয়ে গৈছে আজি GMCৰ ইলেকশ্যন হৈ আছে কংগ্ৰেছৰ জেগা বেলেগ বেলেগ পাৰ্টিয়ে যে লৈ আছে অহা পৰহিলে অসমৰ ৰাইজে গম পাব আৰু কংগ্ৰেছ লাহে 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 নাইকিয়া হৈ যাব পৌৰ নিৰ্বাচনত চব জিকিম পৌৰ নিৰ্বাচনত খুব ভাল ফলাফল হ'ব আনএক্সপেক্টেড ফলাফল হ'ব আমি য'ত বেয়া বুলি আমাৰ কয় তাতো আমি জিকিম আৰু সকলোতে আমি জিকিম ভাল খবৰ কাৰ্বি আংলঙৰ দুখন জিলাৰ ইয়াতে শান্তিৰ কাৰণে শান্তিৰ বাণী বিলাবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব উন্নয়নৰ কথা ক'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব যোৱা 6টা বছৰত মোৰ চকুৰ আগত মই কাৰ্বি আংলঙৰ লগত বহুত ভালদৰে জড়িত কাৰণ মোৰ ঘৰ কাৰ্বি আংলঙৰ সীমাৰ ওচৰত আগতে মই ৰহা সমষ্টি আছিল বিধায়ক আছিলোঁ ৰহা সমষ্টিৰ বহুত অঞ্চল কাৰ্বি আংলঙৰ বৰ্ডাৰ এতিয়াও মোৰ সমষ্টি জাগিৰোডৰ বহু জেগা কাৰ্বি আংলঙৰ বৰ্ডাৰ ডিফুৰ লগত মোৰ নিকট সম্পৰ্ক গতিকে মোৰ চকুৰ আগত কাৰ্বি আংলঙে কেনেকৈ পৰিৱৰ্তন কৰিছে কেনেকৈ ডেভেলপমেণ্ট হৈছে এই কথাখিনি সকলোৱে জানে গতিকে বিজেপিৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত বেছি কাৰ্বি আংলঙক কুদৃষ্টিৰে চাই কাৰ্বি আংলঙক মৰম কৰে পাহাৰীয়া জিলাকেইখনৰ প্ৰতি তেখেতৰ টান বহুত বেছি গতিকে তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট বহুত বেছি হৈছে তুলিৰাম ৰংহাং ডাঙৰীয়াই বা আমাৰ বিজেপি দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কাৰ্বি আংলঙক নতুনকৈ সজাবলৈকে আপ্ৰাণ চেষ্টা কৰিছে এই গোটেই কথাখিনিৰ কাৰণে বা ভৱিষ্যত পৰিকল্পনাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু এই জাগাটো আমি য'ত ইতিমধ্যে আছোঁ 5 লাখতকৈ অধিক মানুহ হ'ব আৰু অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ এখন ৰেলী ইয়াত অনুষ্ঠিত হ'ব